কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ সভাপতি ছয়দুৰ ৰহমানৰ আদৰণি পদক্ষেপ কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ আদৰণি পদক্ষেপ কচুৱাৰ মাধৱপাৰাস্থিত শ্ৰী শ্ৰী ঐতিহাসিক মাধৱ থানৰ বান্দৰক খাদ্য সামগ্ৰী যোগান কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ সভাপতি ছয়দুৰ ৰহমানৰ সহযোগ কৰে কচুৱা প্ৰেছ ক্লাবৰ সাংবাদিকসকল শ্ৰী শ্ৰী ঐতিহাসিক মাধৱ থানত বছৰ বছৰ ধৰি আশ্ৰয় লৈ থকা কেইবা শতাধিক বান্দৰে খাদ্য সংকটত থাকিবলগীয়া হয় মাধৱপাৰাস্থিত শ্ৰী শ্ৰী ঐতিহাসিক মাধৱ থানৰ পাহাৰত যথেষ্ট সংখ্যক ফল-মূলৰ গছ-গছনি নথকাত মাধৱ থানত আশ্ৰয় লৈ থকা শতাধিক বান্দৰে খাদ্য সংকটত দিন পাৰ কৰিছে যাৰ বাবে পৰিবহণ শ্ৰমিক সন্থাৰ সভাপতিগৰাকীয়ে খাদ্য সংকটত থকা ভোকাতুৰ বান্দৰক কল আম মুড়ি ইত্যাদি খাদ্য যোগান ধৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰে আনহাতে সমাজৰ সচেতন ব্যক্তিৰে খাদ্যৰ অভাৱত থকা বান্দৰক খাদ্য যোগানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়